চিফ মিনিষ্টাৰৰ লগত ৩-৪টা বিয়া পাতি কেনে কিবা লাভ জিহাদ কৰিবলৈ তাক কোনে অথৰিটি দিলে, ১ নম্বৰ কথা। ২ নম্বৰ কথা হৈছে কি চিফ মিনিষ্টাৰক অপমান কৰিছে আৰু চিফ মিনিষ্টাৰক অপমান কৰিছে। সেইটো কাৰণে মই ভাবোঁ যে ষ্টেটমেণ্ট দিলে নহ'ব। আমাৰ মুখ্যমন্ত্ৰী এটা ষ্টেটমেণ্ট দি দিলে, জয়ন্ত বৰুৱা ডাঙৰ ষ্টেটমেণ্ট দিলে, পিজু হাজৰিকাই ষ্টেটমেণ্ট দিলে নহ'ব, একশ্যন ল'ব লাগিব। আমি একশ্যন বিচাৰোঁ। আপোনালোকে আগতেও কৈছিলে CBI তদন্ত কৰিব, CBI তদন্ত কৰিব, CBI তদন্ত কৰিব, কিবা কৰিব, কি তদন্ত কৰিব, কিবা হৈছে নেকি? হোৱা নাই। এতিয়া গোটেই আমাৰ সনাতন ধৰ্মলৈ কথা বাৰ্তা পাতিলে আৰু সনাতনী ধৰ্মৰ বুলি যিবিলাক যুৱ সম্প্ৰদায় আছে, যুৱ সম্প্ৰদায়লৈ কথা পাতিলে। এইটো কাৰণে মই ভাবোঁ ষ্টেটমেণ্ট দিলে নহ'ব, একশ্যন ল'ব লাগিব। আৰু যদি একশ্যন লয় তেতিয়া গম পাওঁ যে আপোনালোকৰ সদিচ্ছা আছে বুলি। নহ'লে এই যে গেম প্লেন চলি আছে এইটো আমি গম পাই গৈছোঁ বা অসমৰ ৰাজ্য বুজি পাইছে ইতিমধ্যে। নাই, আপুনি চাব, এটা বস্তু চাব যে শুৱৰবিলাকে কেতিয়াবা হৃষ্টপুষ্ট শুৱৰ থাকে, ভাল সুন্দৰ শুৱৰ থাকে, কিন্তু সিহঁতৰ স্থানটো ক'ত? নালা নৰ্দমাতে স্থান সিহঁতৰ। আৰু কেতিয়াবা কিছুমান শুৱৰক আমি পুহি থাকোঁ। আৰু কথাটো হৈছে এনেকুৱা, মানে আশ্চৰ্যজনক কথা। আৰু NIA ৰিপৰ্টাৰ আমাৰ কৰিমগঞ্জত গৈছে, কৰিমগঞ্জত যাই কেনে আৰু বক্তব্যটো আপুনি চাব যে হিন্দীত বক্তব্য দিছে, হিন্দীত অসমীয়াত দিয়া নাই। বিকজ কাৰণটো কি? কাৰণটো হৈছে গোটেই ভাৰতবৰ্ষৰ মানুহে এইটো জানিব লাগে। গুজৰাট ইলেকশ্যনটো চলি আছে, বস্তুটো পলাৰাইজ হ'ব লাগে, ভোটখিনি পলাৰাইজ হৈ কেনে যাতে BJPৰ পিনে গুচি যায়। আৰু নহ'লে এই বক্তব্যটো NIA ৰিপৰ্টাৰ হিন্দীতে বক্তব্য কিয় দিব লগা হয়? বস্তুটো 1 নম্বৰ কথা। 2 নম্বৰ কথাটো হৈছে কি, এজনেতো ডিৰেক্টলি BJP কৰি আছে, এজনে ইনডিৰেক্টলি BJP কৰি আছে। আমাৰ মুখ্যমন্ত্ৰী ডিৰেক্টলি BJP কৰি আছে, ঠিকে কথা। আৰু কিন্তু ইনডিৰেক্টলি যে BJP কৰি আছে, ইনডিৰেক্টলি BJP কৰি আছে তেখেতে, মানে আপুনি ষ্টেটমেণ্টবোৰ চাই আপুনি গম পাই যাব বস্তুটো। মানে এই ষ্টেটমেণ্টটো দিয়াৰ কাৰণটো কি? কাৰণটো হৈছে ভোটটো পলাৰাইজ কৰা। এতিয়ালৈকে এজনে ডিৰেক্টলি কৰি আছে, আনজনে ইনডিৰেক্টলি কৰি আছে। আৰু আজি নহয়, আপুনি ষ্টেটমেণ্টবোৰ যদি চাই, আজমল ডাঙৰীয়া ষ্টেটমেণ্টবোৰ চাই যদি, তে প্ৰত্যেকটা ষ্টেটমেণ্ট এনেকৈ চাব। মানে অতি দুখৰে ক'ব লগা হৈছে, প্ৰায় কিছুদিন আগতে আপুনি এটা ষ্টেটমেণ্ট চাইছিলে, মোৰ ষ্টেটমেণ্টৰ ওপৰত বদৰুদ্দিন সাহেবে ষ্টেটমেণ্ট দিছিলে, তাৰ ওপৰত এটা কেছ হৈছিলে। একৰ্ডিংলি মই থানাত যাই কেনে কেছটো দিলোঁ। কেছটো যেতিয়া দিলোঁ, কিছুমান পিছত 2-3 মাহ পিছতে মই SPৰ লগত লগ ধৰিলোঁ যে মই কেছটো কৰিছোঁ, মোৰ কেছটো কি হ'ল। আৰু তেখেতে ক'লে যে না, এইটো আমাৰ দিছপুৰৰ ইনষ্ট্ৰাকশ্যন আছে, দিছপুৰে কৈছে কেছটো ৰেজিষ্টাৰ কৰিব নোৱাৰিব বা ৰেজিষ্টাৰ কৰিব নালাগে। কথাটো আশ্চৰ্য কথা পাই। মই MLA নহয়, মই সাধাৰণ এজন মানুহ। আমি আপোনাৰ ওচৰত আহিছোঁ, মই কেছ দিছোঁ এজন MPৰ ওপৰত, মোৰ কি হ'ব? ক'লে নাই, বদৰুদ্দিন আজমলৰ ওপৰত কেছটো ৰেজিষ্টাৰ নহয়। সেইটো কাৰণে মই ভাবোঁ এই যে গেমটো চলি আছে, এই গেমটো আজি নহয়, প্ৰত্যেকটা সময় আপুনি চাবলৈ যে আগতে কি কোৱা হৈছিল, আমাৰ মুখ্যমন্ত্ৰী কি কৈছিল যে নাই তেওঁৰ ওপৰত CBI তদন্ত হ'ব, CID তদন্ত হ'ব, অৰফেন হাউচ লৈ কিবা কৈছিলে, হৈছে নেকি? এইখিনি হোৱা নাই নহয়। এইটো কাৰণে মই ভাবোঁ আজিৰ দিনত যে চলি আছে এইটো গেম প্লেনে হয়, 1 নম্বৰ কথা। 2 নম্বৰ কথা হৈছে আজমল ডাঙৰীয়া যিটো কৰিলে, এইটো ইছলাম ধৰ্মাৱলম্বীবিলাকক অপমান কৰিছে। কিবা ক'লে যে কি ক'লে যে চিফ মিনিষ্টাৰৰ লগত 3-4টা বিয়া পাতি কেনে কিবা লাভ জিহাদ কৰিবলৈ তাক কোনে অথৰিটি দিলে, 1 নম্বৰ কথা। 2 নম্বৰ কথা হৈছে কি চিফ মিনিষ্টাৰক অপমান কৰিছে আৰু চিফ মিনিষ্টাৰক অপমান কৰিছে। সেইটো কাৰণে মই ভাবোঁ যে ষ্টেটমেণ্ট দিলে নহ'ব। আমাৰ মুখ্যমন্ত্ৰী এটা ষ্টেটমেণ্ট দি দিলে, জয়ন্ত বৰুৱা ডাঙৰ ষ্টেটমেণ্ট দিলে, পিজু হাজৰিকাই ষ্টেটমেণ্ট দিলে নহ'ব, একশ্যন ল'ব লাগিব। আমি একশ্যন বিচাৰোঁ। আপোনালোকে আগতেও কৈছিলে CBI তদন্ত কৰিব, CBI তদন্ত কৰিব, চিফ মিনিষ্টাৰৰ লগত 3-4টা বিয়া পাতি কেনে কিবা লাভ জিহাদ কৰিবলৈ তাক কোনে অথৰিটি দিলে, 1 নম্বৰ কথা। 2 নম্বৰ কথা হৈছে কি চিফ মিনিষ্টাৰক অপমান কৰিছে আৰু চিফ মিনিষ্টাৰক অপমান কৰিছে। সেইটো কাৰণে মই ভাবোঁ যে ষ্টেটমেণ্ট দিলে নহ'ব। আমাৰ মুখ্যমন্ত্ৰী এটা ষ্টেটমেণ্ট দি দিলে, জয়ন্ত বৰুৱা ডাঙৰ ষ্টেটমেণ্ট দিলে, পিজু হাজৰিকাই ষ্টেটমেণ্ট দিলে নহ'ব, একশ্যন ল'ব লাগিব। আমি একশ্যন বিচাৰোঁ। আপোনালোকে আগতেও কৈছিলে CBI তদন্ত কৰিব, CBI তদন্ত কৰিব, কিবা কৰিব, কি তদন্ত কৰিব, কিবা হৈছে নেকি? হোৱা নাই। এতিয়া গোটেই আমাৰ সনাতন ধৰ্মলৈ কথা বাৰ্তা পাতিলে আৰু সনাতনী ধৰ্মৰ বুলি যিবিলাক যুৱ সম্প্ৰদায় আছে, যুৱ সম্প্ৰদায়লৈ কথা পাতিলে। এইটো কাৰণে মই ভাবোঁ ষ্টেটমেণ্ট দিলে নহ'ব, একশ্যন ল'ব লাগিব। আৰু যদি একশ্যন লয় তেতিয়া গম পাওঁ যে আপোনালোকৰ সদিচ্ছা আছে বুলি। নহ'লে এই যে গেম প্লেন চলি আছে এইটো আমি গম পাই গৈছোঁ বা অসমৰ ৰাজ্য বুজি পাইছে ইতিমধ্যে।